নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক পুনৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ, শেষলৈকে চাব। এটা ভাল নলেজ পাব বুলি আশা থাকিল। মোৰ এই ছাগলীজনী মুখত এইটো কি হৈছে চাওক, ভালদৰে আপোনালোকে লক্ষ্য কৰিলে দেখিব। ছাগলীজনীৰ মুখত এইটো এটা টেমুনা নিচিনা এটা গাঁত দেখিবলৈ পাইছে। এই টেমুনাটো কিছুমান ছাগলী, গৰু, ম'হৰ মুখত, কাণৰ তলত বা ডিঙিত, গলধনত কেতিয়াবা হোৱা দেখা যায়। এইটো হোৱাৰ মুখ্য কাৰণ হৈছে আয়ডিনৰ অভাৱ। যেতিয়া আয়ডিনৰ অভাৱ হয় দেহত, তেতিয়া এনেকুৱা টেমুনা হ'বলৈ ধৰে। আৰু এনেকুৱা হ'লে ডাক্তৰৰ পৰামৰ্শ লৈ ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে। তথাপি প্ৰথম অৱস্থাত আৰম্ভণিতে ধৰা পৰিলে নিজে যদি ট্ৰিটমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে পটাছিয়াম আয়ডাইড ইউজ কৰিব পাৰে। পটাছিয়াম আয়ডাইড পাউডাৰ প্ৰতিদিনে 1 গ্ৰামকৈ 20 দিন ব্যৱহাৰ কৰিব পাৰে দানাৰ লগত, যাৰ ফলত ছাগলীৰ দেহত আয়ডিনৰ অভাৱ দূৰ হ'ব আৰু মুখত বা ডিঙিত হোৱা টেমুনাটো লাহে লাহে কমি আহিব। যদি টেমুনাটো পুৰণি হয় তেতিয়া ডাক্তৰৰ পৰামৰ্শ লৈ ট্ৰিটমেণ্ট কৰিব লাগে। আৰু যাতে অন্য ছাগলী, গৰু, ম'হৰ গাত এনেকুৱা টেমুনা বা গাঁত নহয়, তাৰ বাবে সাধাৰণতে আমি মানুহে ব্যৱহাৰ কৰা আয়ডিনযুক্ত যিটো নিমখ, সেইটো খাবলৈ দিব লাগে। পশুপালকৰ সুবিধা হয়, সেইবাবে ভিডিঅ'টো বনালোঁ। আৰু এই বিষয়ে যদি আৰু কোনোবাই অধিক তথ্য জানে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা থাকিল। আৰু চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।